हेलो एवरीवन हेपाहर रंगाली बिहु आহি পদুলি পালেহি আৰু আজি হেয়ে ভাবিলো যে স্কুলৰ আউটফিটটো আজি সম্পূৰ্ণ বিহু হাজত কৰো আমাৰ যি পৰম্পৰাগত হাজ মানে মোৰ হেপাহৰ মোৰ প্ৰিয় হাজযোৰ পিন্ধি আজি স্কুললৈ ওলালো আৰু স্কুললৈ গৈ বজাৰলৈ গলো এটো আমাৰ পৰম্পৰা নিচিনাকে চলি আহিছে স্কুলৰ পিছত আসলতে এনেকৈ বজাৰলৈ যোৱাটো বিহুৱে হোক বা পূজা হোক বাইদেউৰ লগত আমি এনেকৈ বজাৰলৈ যাওঁ আৰু তাৰ পিছত প্ৰথমতে আহিলো মই টাইটানৰ শ্বৰুমলৈ কাৰণ মোক এটা ঘড়ী লাগিছিল আৰু ভেৰাইটিজ টাইপৰ ঘড়ী চালো কিন্তু পছন্দ নহলে আৰু তাৰ পিছত দোকান এখনত দেখিলো গগনা বজাই চাব নাপালো এনেকৈ লগাই চালো খুপাত আৰু তাৰ পিছত এয়া গহনা দুটা মান পিন্ধিলো এটো বাইদেউই লৈছে আসলতে আৰু বহুত বেছি ভাগৰ লগা কাৰণে আমি একাপ চাহ খালো খুব ধুনিয়াকৈ আৰু তাৰ পিছত এয়া আহিলো ঘৰৰ বজাৰ দুটামান কৰিলো বেডশিট গাৰুৱাৰ তাৰ পিছত আহিলো মন পছন্দৰ দোকানখন মানে চাদৰ মেখেলাৰ দোকান আৰু ইয়াতো কিছুমান চাদৰ মেখেলা মই ট্ৰাই কৰিলো এজু খুব ভাল লাগিছিল মোৰ নুনি কটনৰ আছিল আৰু এজুৰো মোৰ বহুত ভাল লাগিলে আৰু মই ইয়াৰে কোনজুৰ লৈছো আপোনালোকে আজি কমেন্ট কৰি জনাব লাগে আজিলে